নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোকে আগন্তুক নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছো আৰু আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়ালে এটি প্ৰীতি ভোজৰ আয়োজন কৰিছো আমি সকলো আসলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগ্ৰামী সতীৰ্থসকলে আজি এখাস একেলগে খাবৰ কাৰণে আসলতে আয়োজন কৰিছো আৰু আপোনালোকক এই ভোজ আমি ক'ত অনুষ্ঠিত কৰিছো সেই সম্পৰ্কে অলপ পাছত কৈ আছো আপোনালোকে ভিডিঅটো চাই থাকক যোৰহাট লখুৰাখন আসলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সন্মানীয় উপদেষ্টা অখিল গগৈৰ বাসগৃহত আসলতে আমি আজি এখন সভা অনুষ্ঠিত কৰিছিলো তাৰ পাছতে আমি সতীৰ্থসকলৰ লগত আজি এখাস একেলগে খাইছো বনভোজৰ নিচিনা আপোনালোকে চাওক এয়া আমাৰ লখিমপুৰৰ পৰা আহিছে চাওক কিবা এটা কৈ দিয়ক बहुत बहुत ভাল লাগিলে নতুন বছৰ শুভেচ্ছা থাকিল কি কৰিম আৰু সব চালানি আৰু বইলাৰ আৰু কিবা উপায় নাই ঠিক আছে আৰু কোনে ক'ব হেমন্ত আছে আমাৰ ডিব্ৰুগড়ৰ পৰা হেমন্তই ক'ব ভালকে খাইছো গৰে নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালো ঠিক আছে হিমন্তই টুপি পিন্ধাই আছে টুপিটো খুলি ভালকে চখ আৰু বস্তুবিলাক নতুন বছৰ শুভেচ্ছা থাকিল সবকে ধন্যবাদ ককচোন কিবা এটা বহুত ধন্যবাদ থাকিলে কোৱা কি ক'বা আমি ডিব্ৰুগড় পৰা আহিছো বহুত বহুত ভাল মৰিগাঁৱৰ পৰা আহিছো বহুত ভাল লাগিছে একেলগে ককচোন কেনেকুৱা লাগিছে নকয় কোনে ক'ব আপুনি কৈ দিয়ক শুভেচ্ছা দিয়ক ৰাইজক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জনাইছো আমি ডিব্ৰুগড়ৰ পৰা আহিছো আজি অখিলদাৰ ঘৰলৈ সকলো ৰাইজকে ইয়াৰ পৰা আমি শুভেচ্ছা জনাইছো ঠিক আছে আৰু কোনে ক'ব কৈ দিয়াচোন এষাৰ আমি সমূহীয়াকৈ আজি প্ৰীতি ভোজ খাইছো সকলোৱে মিলি ঠিক আছে ককচোন কি ক'ব বহুত দিনৰ মূৰত আকৌ নতুন সংগ্ৰাম হ'ব বহুত দিনৰ মূৰত আকৌ আমি নতুনকৈ সংগ্ৰাম আৰম্ভ কৰি আছো ধন্যবাদ কৃষক শ্ৰমিকৰ লগত আছিলো আৰু থাকিম ধন্যবাদ আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ মাহী ককচোন অসমবাসী ৰাইজক কি বিৰাট চট খালো ভালে লাগিল আজি বহুত দিনৰ মূৰত সংগ্ৰামৰ মাজেদি আজি সভাৰ পিছত আমি একেলগে খাই আনন্দিত হৈছোঁ আজি সকলো অসমৰ বিভিন্ন জিলাৰ একেলগে খালোঁ ভাল লাগিল ভৱিষ্যত আৰু তেনেকুৱা খাব পাৱাৰ আশাৰে এইফালে দিয়ক আজি সৌভাগ্য কথা আজি মাছ আৰু মাংস কিন্তু কি কৰিম আৰু চব চালানি আৰু বইলাৰ আৰু কিবা উপায় নাই ঠিক আছে আৰু কোনে ক'ব হেমন্ত আছে আমাৰ ডিব্ৰুগড়ৰ পৰা হেমন্তই ক'ব ভালকে খাইছো গৰে নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালো আকাশৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি দিব থেংক ইউ এইফালে আমাৰ উপদেষ্টা ধৈৰ্য কোঁৱৰ ডাঙৰীয়া আছে চেনেল নহয় আপুনি কওকচোন তথাপি আজি কেনেকুৱা লাগিছে নতুন বছৰো আহি আছে ভাল লাগিছে সকলো সতীৰ্থক আজি লগ পালো বছৰৰ শেষ দিন মাংস দিয়া মাংস কওকচোন ককাইদেউ আমাৰ প্ৰথমতে উদীয়মান ইউটিউবাৰ আকাশ দলে ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আকাশ দলে আজিকালি চেনেলটো খুব ভাল চলিছে আৰু আকাশ দলেৰ জৰিয়তে আমি সমূহ অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু খানা ভালে হৈছে ধন্যবাদ ঠিক আছে আমাৰ ছাত্ৰ মুক্তি সভাপতি দেৱব্ৰত শইকীয়া আছে আমাৰ মাজত খাই আছো কেনেকুৱা হৈছে আজি বেছি নকওঁ খাদ্যটো কেনেকুৱা হৈছে এইটো ক'ব পাৰে আৰু অসমবাসী ৰাইজক কি জনাব এতিয়া নতুন বছৰ আহি আছে হিমন্তই টুপি পিন্ধাই আছে টুপিটো খুলি ভালকে চখ আৰু বস্তুবিলাক ঠিক আছে ধন্যবাদ